এইয়া দেখিছেনে আমাৰ ইহঁতি পথাৰত ভুই ৰুই আছে, মাটি ৰুই আছে। আৰু মই নগ'লোঁ, মই এই ড্ৰেইনটোতে বহি আছোঁ। মোৰ যাবলৈ মন নগ'ল, মই পথাৰত মানে বোকাত নামিবলৈ মন নগ'ল, সেইটো কাৰণে নগ'লোঁ। আৰু এয়া দেখিছেনে মানুহে পূৰা খেতি কৰি আছে, এয়া মাটি হাল বাই থৈছে, মাটি চহাই থৈছে, ৰোৱা নাই, এয়া ৰুব। আৰু এইপিনে আগলৈ দেখিছেনে কিমান সেউজীয়া সেউজীয়া পৰিৱেশ। মই এতিয়া ভাটিবেলা মানে আবেলি বহি আছোঁ, 4টামানে বাজিলে, পথাৰত বহি আছোঁ, পথাৰৰ মাজত। আৰু ইমান ধুনীয়া বতাহ বলিছে, ইমান ভাল লাগিছে। আৰু এইপিনে ৰাইজসকলে পূৰা কঠীয়া তোলাত ব্যস্ত, সৰু ডেগ এটাও লৈ আহিছে লগত, গান শুনি শুনি পূৰা কঠীয়া তুলি আছে। আৰু এইপিনে আকাশত এখন ৰামধেনু দেখিছেনে, মনিব পাৰিছেনে নাজানো, এইয়া ৰামধেনু ওলাইছে। আৰু এনেধৰণে পথাৰত আবেলি ৰামধেনু ওলালে বহুত ভাল লাগে দেখিবলৈ পৰিৱেশটো। আৰু দেখিছেনে ইমান সুন্দৰ পৰিৱেশ, পথাৰত থাকিলে সঁচাকৈ মনটো বহুত ভাল লাগে আৰু মুকলি মুকলি লাগে। এইয়া ৰুই আছে পূৰা, মোক মাতি আছে। এইয়া আৰু মই এনেকৈ বহি আছোঁ আৰু ড্ৰেইনটোতে। মই যাওঁগৈ বুলি ভাবিছিলোঁ, কিন্তু তাই ভতিজাজনী বোৱাৰীজনীয়ে ক'লে কি নাযাব, ৰ'ব, মোলৈ ৰৈ থাকক, ময়ো যাম। সেইটো কাৰণে বহি আছোঁ আৰু ইয়াত। আৰু ইমান ধুনীয়া বতাহ মাৰিছে, বহুত ভাল লাগিছে। পথাৰলৈ আহিলে যাবলৈ মন নাযায় ঘৰলৈ। গাঁৱত ইমান গৰম, ঘৰত ইমান গৰম, বা থাকিবই নোৱাৰি। সেইকাৰণে পথাৰ ফালে অকণমান ওলাই আহিছোঁ আৰু আবেলি। এতিয়া 4টামানে অলপ পাছত গধূলিয়ে হ'ব আৰু সিহঁতকেইজনী ৰুই হ'লে ঘৰলৈ যাম। সেইকাৰণে মই ইয়াতে বহি আছোঁ। আৰু মানে ঘৰটো দূৰত আছে পথাৰৰ পৰা, সেইটো কাৰণে একেলগে যাম বুলি ৰৈ আছোঁ সিহঁতলৈ।